নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম পুলিচৰ ৰিজাল্টৰ কাৰণে আমি সকলোৱে বাট চাই আছোঁ, এইটো সকলোৱে গম পাইছে। যিখিনি ভৰ্তি প্ৰক্ৰিয়া চলি আছিল 2018 চনৰ পৰা, তেওঁলোকৰ কাৰণে খুবেই বেয়া লাগিছে। মই বাৰম্বাৰ অনুৰোধ কৰি আছিলোঁ, বিভিন্ন দিশত আমি কথা পাতি আছিলোঁ, তথাপিও কোনো উত্তৰ নোলাল। আৰু আজি যিটো উত্তৰ ওলাল তাৰ পৰা আমি সকলো হতাশাত আহি গৈছোঁ। কাৰণ এটা ভৰ্তি যেতিয়া 2018 চনৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে শেষ কৰিব পৰা নাই, তেন্তে এইটো কেনেকুৱা ধৰণৰ ভৰ্তি আৰু কি স্কেম কৰি আছে অসম চৰকাৰে বুজিব বা অসম পুলিচে বুজিব। আৰু সকলোৱে গম পাই আছিলে যে 6662টা পোষ্টৰ কাৰণে 2018 চনৰ পৰা ভৰ্তি প্ৰক্ৰিয়া চলি আছে। সকলোৱে জানে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে আৰু DGP মহোদয়েও জানে। জানি শুনি তেওঁলোকে এইটো কিয় কাম কৰি আছে, কেনেকৈ কৰি আছে, কি চিন্তা কৰি আছে, আমি একো ভাবি পোৱা নাই। আৰু যিহেতু এটা ভৰ্তি প্ৰক্ৰিয়া শেষ নোহোৱাকৈ এটা ডিপাৰ্টমেণ্টতে সেই একেটা পোষ্টৰ কাৰণে বাৰম্বাৰ ভৰ্তি ওলাই জানো, আপোনালোকে নিজেই কমেণ্ট কৰক। আৰু যিসকল অলপ জনা শুনা ব্যক্তি আছে আমাৰ কেণ্ডিডেটসকলৰ বাহিৰে, আমাৰ মনটো যিহেতু অলপ উগুল থুগুল, আমি বেছি কথা নাজানো, তথাপিও যিসকল ডাঙৰ ব্যক্তি আছে তেওঁলোকে এবাৰ চিন্তা কৰি চাব। এটা ভৰ্তি প্ৰক্ৰিয়া বেলেগ এটা আমি কথা ধৰি লৈছোঁ, অসম পুলিচ বাদ দিয়ক, এখন স্কুলৰ চকীদাৰ পোষ্ট খালী আছে, চকীদাৰ পোষ্টৰ কাৰণে ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু সেই ভৰ্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাকৈ যদি আকৌ ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰে, তেন্তে কেনেকুৱা ধৰণৰ কথা হ'ব আপোনালোকে নিজে চিন্তা কৰি চাওক। আৰু এটা যেতিয়া কেণ্ডিডেট এটা বেটছ থাকে, যে 2018 চনৰ বেটছ এটা আছে, 2022 চনৰ বেটছ এটা হ'ব, 2020 চনৰ বেটছ এটা হ'ব, প্ৰতি বছৰে এটা বেটছ ওলায়। যিহেতু আপোনালোকে দেখিব ৰানিং কৰা প্ৰতি বছৰে বা 6-7 মাহৰ মূৰে মূৰে এটা নতুন নতুন বেটছ আহে। আৰু সেই বেটছৰ যিসকল ফিজিকেল কৰা ল'ৰা থাকে তেওঁলোকৰ ফিজিকেল ভাল হৈ গৈ থাকিব। যিহেতু মানুহৰ বয়সৰ লগে লগে মানুহৰ যিটো কেলছিয়াম, দেহত যিটো কেলছিয়ামৰ পৰিমাণ থাকে, হাড়ৰ যিটো মজবুত ক্ষমতা থাকে, এইটো লাহে লাহে কমি যায়। এজন মানুহৰ, মই ক'লোৱে আপোনাক আগৰ ভিডিঅ'টোতো মই কৈছোঁ, আৰ্মিৰ ভৰ্তি কেনেকৈ হয় আপোনালোকে গম পায়। সেইটো কাৰণে এজন মানুহে নিজৰ ফিজিকেল মেইনটেইন কৰি থাকিব নোৱাৰে 6-7 বছৰ ধৰি। আৰু 2018 চনৰ পৰা যিসকলে ফিজিকেল মেইনটেইন কৰি আছিলে, ইণ্টাৰভিউ হ'ব বুলি তাৰ আগৰ পৰা, মানে যেতিয়া 2016 চনত লাষ্ট সম্পূৰ্ণ হৈছিলে, ABUB হোৱাৰ পিছত যিকেইখন ডিষ্ট্ৰিক্টৰ ৰখি গৈছিলে, সেইকেইখন হোৱাৰ পিছত আমি অপেক্ষা কৰি আছিলোঁ যে অতি সোনকালে আমাৰ ABUBখিনি হ'ব। আৰু মই প্ৰথম এপ্লাই কৰিছিলোঁ ABUBখিনিতে। এপ্লাই কৰাৰ পিছত SSC GD 2018খিনি আহিছিলে। আৰু এপ্লাই কৰাৰ লগে লগে আমি ৰানিং ষ্টাৰ্ট কৰিছিলোঁ এপ্ৰিল-মে মানৰ পৰা। ভাবিছিলোঁ যে অতি সোনকালে, যিহেতু অক্টোবৰ মানত, হয়তো 2018 চনৰ অক্টোবৰ মানত আমাৰ ফিজিকেল হৈ যাব, যাৰ কাৰণে আমি পূৰা প্ৰেক্টিছ কৰিছিলোঁ। 3200 মিটাৰ ৰানিঙৰ কাৰণে আমি যথেষ্ট প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত তাৰ কোনো উত্তৰ নোলাল। কৰোণা আহিল, কৰোণা নামত গুচি গ'ল 2 বছৰ। তাৰপিছত এতিয়া হৈ গ'ল সকলো, হৈ যোৱাৰ পিছত ৰিজাল্ট অহা নাই। তাৰপিছত আকৌ নতুন এটা ভৰ্তি তেওঁলোকে আৰম্ভ কৰিছিলে ABUB নামত। আৰু চৰকাৰে আচলতে চাকৰি দিম বুলি ভাবি আছে নে গোটেই ল'ৰা ছোৱালীখিনিক ঘূৰাই থাকিম বুলি ভাবি আছে, সেইটো আমাক আগতীয়াকৈ যদি কৈ দিলে হয়, তেন্তে আমি নিশ্চিত হ'লোঁ হয় যে আমি কি কৰা উচিত। যদি ঘূৰাই লৈ ফুৰিম বুলি ভাবিছে, গোটেইখিনিকে দৌৰাই লৈ ফুৰিম বুলি ভাবিছে, তেন্তে তেনেকুৱাই কৰক। আৰু কৰোণা সময়ত আপোনালোকে দেখিলে 2-3বাৰকৈ ইণ্টাৰভিউ হ'ল, কোনো উত্তৰ নোলাল। এবাৰ বৰষুণ হ'ল, ধুমুহা হ'ল, কিবা হ'ল, বেয়া কথা নকওঁ বুলি ভাবিলেও কিছুমান কথা ওলাই যায়, আপোনালোকে বেয়া নাপাব। কিন্তু এই ল'ৰা ছোৱালীখিনিয়ে যিটো কষ্ট কৰি আছে, এজন ল'ৰা যেতিয়া ফিজিকেল মেইনটেইন কৰি থাকে, তেওঁ ঘৰত একো কাম কৰিব নোৱাৰে বা বাহিৰা কাম তেওঁলোকক দেউতা মাকে কৰিব নিদিয়ে বা কৰিবও তেওঁ নোৱাৰে। যিহেতু ফিজিকেল এটা মেইনটেইন কৰি থকা ইমান সহজ নহয়। আপোনালোকে যেতিয়া ৰানিং কৰিব, কিবা কৰিব, তেতিয়া নিজেই গম পাব যে এটা ফিজিকেল মেইনটেইন কৰি থাকিবলৈ আমি কিমান কি কৰিবলগীয়া হয়। আৰু সেই কথাটো আমাৰ চৰকাৰে বা আমাৰ অসম চৰকাৰে নুবুজিলে। যোৱা কিমান বছৰ হৈ গ'ল আপোনালোকে গম পাইছে। আৰু এই কেইবছৰত যদি আমি সৰু কিবা এটা কামো কৰি থাকিলোঁ হয়, চাহ দোকান, পাণ দোকান, আপোনালোকে দেখি আছে বৰ্তমান নৱপ্ৰজন্মই কিমান কি কাম কৰি আছে। আৰু তেনেকুৱা কামৰ লগতো যদি আমি জড়িত হ'লোঁ হয়, তেন্তে আমি ঘৰখন চলাবলৈ সক্ষম হ'লোঁ হয় আৰু চাকৰিৰ কথা আমি চিন্তা কৰিবলগীয়া নহ'লে, আৰু এনেকৈ দুখ প্ৰকাশ কৰিবলগীয়া নহ'ল হয় চৰকাৰৰ প্ৰতি। আৰু কি ক'ম, কাক ক'ম, আমি একো ভাবি পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ক কিমানবাৰ অনুৰোধ কৰিছে, সকলোৱে দেখিয়ে আছে। য'তেই লগ পায় তেওঁক তাতেই সোধে যে ABUB ৰিজাল্ট কেতিয়া হ'ব, কি হ'ব। তেওঁ এবাৰ কিবা এটা কয়, এবাৰ কিবা এটা কয়। আৰু সেইটোৱে আচলতে তেওঁলোকৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ইচ্ছা আছেনে, নে অনলি এডভাৰটাইজ হৈ থাকিব, ফিজিকেল হৈ থাকিব, ৰিটেন হৈ থাকিব, তেনেকুৱাই হৈ থাকিব। সেই কথাটো যদি থিৰাংকৈ কৈ দিলে হয়, আমিও সেইমতে কাম কৰিব পাৰিলোঁ হয়। আৰু 2018 চনত যেতিয়া হোৱা নাছিলে, কৰোণা যেতিয়া আহি গ'ল, তেতিয়া যদি তেওঁলোকে ক'লে হয় যে আমি ভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰোঁ, আমাৰ হাতত টকা পইচা নাই, আমি পেট্ৰলৰ দাম বঢ়াই গৈ থাকিম, ভাৰত চৰকাৰে যিটো কৰি গৈ আছে, আৰু সেই হিচাপত যদি কৈ দিলে আমি বেলেগ কামত ধৰিলোঁ হয়। আৰু ভাৰতবৰ্ষত ইমানেই জনসংখ্যা বেছি, মই আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ অকণমানো আছে, টকা পইচা অকণমানো আছে, কাৰোবাৰ যদি অকণমান ৰসজীৱ আছে, তেওঁলোকে বিজনেছ আৰম্ভ কৰক, নিজৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰক। আৰু দেখিব 5-6 বছৰ যদি আপুনি এটা ব্যৱসায়ত লাগি থাকে, তেন্তে আপুনি যথেষ্টখিনি উন্নতি কৰিব পাৰিব। এটা চাকৰিতকৈ যথেষ্ট বেছি উন্নতি কৰিব পাৰিব যদি আপুনি এটা ব্যৱসায়ত 6-7 বছৰ ধৰি একে লেঠাৰে লাগি থাকে। সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, আৰু মই যিটো দেখি আছোঁ বৰ্তমান সেইটো ফালৰ পৰা কৈছোঁ। আৰু মই নিজেও বিজনেছলৈ আকৌ উভতি যাম। এনেকুৱা ধৰণৰ চাকৰি আপোনালোকে গম পায়, চাকৰি মানে আমি বেলেগৰ আণ্ডাৰত কাম কৰিব লগা হয়। আৰু যদি আপুনি নিজে ব্যৱসায় কৰে, তেন্তে নিজৰ মতে যিখিনি কৰিব মতে তাকে কৰিব পাৰিব। ইয়াত থাকিলে আপুনি নিজৰ মতে একো কৰিব নোৱাৰে। আৰু যিসকলে এতিয়া বৰ্তমান চাকৰি বিচাৰি আছে, চাকৰি পোৱাৰ পিছত এনেকুৱা লাগিব আমি সৰুকৈ ব্যৱসায় যদি আৰম্ভ কৰিলোঁ হয়, যোৱা 10 বছৰে আমি ভাল এটা ব্যৱসায় কৰিব পাৰিলোঁ হয়। সেইটো কাৰণে যদি আপোনাৰ অকণমানো আছে, মই ক'লোৱে অকণমান যদি টকা পইচা আছে, ৰসজীৱ আছে, সেই হিচাপে আপুনি সৰুকৈ হ'লেও ব্যৱসায় নিজৰ আৰম্ভ কৰক।
দেখিব আপুনি চাকৰিতকৈ ভাল পইচা আৰু ভাল সন্মান আপুনি পাব। ABUBত চাকৰি কাৰণে যদি আপুনি 7-8 বছৰ নষ্ট কৰি চাকৰি পায়, পিছত আপোনালোকে নিজেই ৰিগ্ৰেট কৰিব, পস্তাব যে মই ইমানখিনি সময় যদি বেলেগত খটুৱালোঁ হয়, আজি মই বেলেগ এটা কাম ভালকৈ কৰিব পাৰিলোঁ হয়। কিন্তু আৰু এটা কি হয়, আমাৰ যিসকল দুখীয়া শ্ৰেণীৰ লোক আছোঁ, আমাৰ নিচিনা মানুহ যিসকল আছে, তেওঁলোকে যদি কিবা এটা কামত ধৰে বা ইণ্টাৰভিউৰ কাৰণে যদি আৰম্ভণি কৰে, প্ৰিপাৰেশ্যন কৰে, বেলেগ কামত মন নবহে বা বেলেগ কামত মন বহাব নোৱাৰি। আৰু যিহেতু পইচা পাতি একেবাৰে অসুবিধা থাকে, তেওঁলোকে বেলেগ কাম কৰিবও নোৱাৰে। সেইটো কাৰণে আমি চাকৰিৰ পিছত দৌৰি থাকিবলগীয়া হয়। আৰু যিসকলৰ টকা পইচা আছে, তেওঁলোকে ABUBৰ পিছত দৌৰা-দৌৰি নকৰে। সেইটো কাৰণে টকা পইচা থকাসকলে পঢ়া শুনা কৰি ভাল চাকৰি লয়। আৰু এই সৰু চাকৰিবিলাক সৰু মানুহে কৰিব আৰু তেওঁলোককে হাৰাশাস্তি চৰকাৰে কৰি আছে। আৰু যিসকলে চাকৰি নাপাব, তেওঁলোকৰ মনোবৃত্তি চৰকাৰৰ প্ৰতি, দেশৰ প্ৰতি কি হ'ব আপোনালোকে নিজে চিন্তা কৰি চাওক। আৰু যদি কাৰোবাৰ অকণমানো দয়া উপজিছে, ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আৰু অসম চৰকাৰৰ বা অসম পুলিচৰ যিটো ফোপোলা স্বৰূপ, সেইটো সকলোৱে গম পাওক। এনেকুৱা নহয় যে কথাটো লুকাই থাকিব লাগে, সকলোৱে গম পাব লাগে, যাতে পিছলৈও কিবা যদি ঘটনা হয়, যুৱ প্ৰজন্ম যদি কিবা ঘটনা কৰে, তাৰ দায়ী আমি হ'ব নালাগে, চৰকাৰে দায়ী হওক, অসম পুলিচ দায়ী হওক। সেইটোৱে কথা। আৰু কথা পাতি গৈয়ে থাকিম, কথাই পাতি গৈ থাকিব লাগিব, আৰু আমাৰ হাতত একো উপায় নাই। আপোনালোকে যদি কিবা উপায় পাইছে, আমাক নিশ্চয়কৈ কমেণ্ট কৰি জনাওক। কি ক'ম আৰু, মনটো যথেষ্ট বেয়া লাগিছে। সকলোৰে লগত যিহেতু আছিলোঁ, একো কৰিব পৰা নাই আমি।